জোনাই আদি অঞ্চলত আলি আয়ে লিগাঙৰ ব্যাপক প্ৰস্তুতি চাওঁতে আহি পালে লিগাং শিমলু মদাৰ আদি ফুলেৰে ৰাঙলী হৈ পৰিছে আকাশ গুমৰাক ঐনিতম আকাশে বতাহে মুখৰিত হৈ পৰিছে নৈপৰীয়া মিচিং জনবসতি গাঁওসমূহত কঁকালত টঙালি বান্ধি আদৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে তেনেহেন সময়তে শিমলু মদাৰ কম্বং ফুলৰ ৰঙে ৰঙিয়াল কৰি তোলে তেনেহেন বতৰত সাজু হৈ উঠিছে আলি আয়ে লিগাংক আদৰিবলৈ ফাগুনৰ প্ৰথমটো বুধবাৰত পালন কৰে আলি আয়ে লিগাং অনন্য প্ৰান্তৰ লগতে চিলাপথাৰ জোনাইত গাঁৱে গাঁৱে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে মিচিং মহিলা গাভৰুসকলে আলি আয়ে লিগাঙলৈ বুলি ঘৰে ঘৰে এনেদৰে পৰ আপং অৰ্থাৎ চাইমত প্ৰস্তুত কৰাত ব্যস্ত আনফালে গাভৰু অথবা মিচিং মহিলাসকলে লিগাঙত নিজৰ আপোনজনক বা অতিথিক মিচিং এৰকক বা ৰিবি গাছেং দিবলৈ তাঁতশালত ব্যস্ত আলি আয়ে লিগাঙৰ আগমনে চিলাপথাৰ জোনাই প্ৰান্তে প্ৰান্তে আনন্দত মতলীয়া হৈ পৰিছে ডেকা গাভৰু বোৱাৰী আদি হৃদয়ত সেয়েহে পূৰ্বৰ পৰাই এনেদৰে মিচিং বসতিপূৰ্ণ বিভিন্ন অঞ্চলত এনেদৰে গুমৰাক চমান অৰ্থাৎ গুমৰাক নৃত্যৰ আখৰাত ব্যস্ত মিচিং ডেকা গাভৰু বোৱাৰী আদিসকলে হয় মিচিংসকলৰ বাবে আলি আয়ে লিগাং ফাগুন মানে আলি আয়ে লিগাং এতিয়া মহিলা পুৰুষসকলে পুৰাং আপিন অৰ্থাৎ তৰাপাতত বনোৱা ভাত বনোৱা তৰাপাত সংগ্ৰহ কৰাত ব্যস্ত এনেদৰে চিলাপথাৰৰ পৰা সুনিতা শৰ্মা ৰিপোৰ্ট দুৰ্নীতি দৰ্পণ ngছা নং বুলি কয় শুকান মাছ আজি পুখুৰীত মাছ সিঁচিছো পৰম্পৰা ৰক্ষা কৰি আলি আয়ে লিগাঙক আমি আৰু জীয়াইৰকৰ স্বাৰ্থৰে সকলোৱে একেলগ হৈ আজি ইয়াত পুখুৰী মাছ ধৰিছোঁ আমি আলি লিগাঙৰ কাৰণে মাৰিছোঁ শুকান মাছ বনাবলৈ কাৰণে কিমান পাইছে কমচে কম হ'ব 50-60 কিলোমান হ'ব